নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোন কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। মাধৱদেৱ কলাক্ষেত্ৰৰ পৰা কালি আহি আমি ডাঙৰ বাইদেউ ঘৰ পালোহি। বিহপুৰীয়া ধূনাগুৰি বুলি কয়। আৰু ডাঙৰ বাইদেউ ঘৰৰ পৰা আমি এতিয়া ডাঙৰ বাইদেউ ঘৰৰ নামঘৰলৈ ওলাইছোঁ পুৱা নাম গাবলৈ। এতিয়া ৰাতিপুৱা 5টা বাজিছে। বাইদেউ ঘৰত নামঘৰত শংকৰ উৎসৱৰ বাবে পুৱা নাম গায়, সেইকাৰণে বাইদেউ ওলালে আৰু লগতে আমি দুজনী ওলালোঁ নামঘৰলৈ বুলি। আৰু যিমানখিনি পাৰোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাম বুলিও ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এয়া সৰু বাইদেউ আৰু মই নামঘৰলৈ যাবলৈ ৰেডি। বাকী ৰাইজসকল আহিব এতিয়া, সকলোকে দেখুৱাম আপোনালোকক। ৰেডি আছো আমাক চবকে ভিডিঅ' কৰি ৰেডি ৰেডি নহয় তাই যুগলে আকৌ এজনী গা ধো মইহে টাৱাৰ নাপাওঁ। আমি আহি আছোঁ পাছফালে, এয়া ৰাইজসকল আহি আছে। এয়া আহি আমি নামঘৰৰ ওচৰ পালোহি। নামঘৰ ভাগ নতুনকৈ বনাইছে, বৰ ধুনীয়াকৈ বনাইছে। ইয়াতে 3খন গাঁৱৰ ৰাইজ একগোট হৈ শংকৰ উৎসৱ পাতিছে। আৰু এই নামঘৰ ভাগ হ'ল উৰিয়ামপৰা গাঁৱৰ নামঘৰ বুলি কয়। জেগাটো হ'ল বিহপুৰীয়া ওচৰৰ বঙালমৰাইদি সোমাই আহি আধাখনা কমলাবাৰী বুলি কয় আৰু ধূনাগুৰিৰ ওচৰতে হয়। শংকৰ উৎসৱৰ দিনা পুৱা এই 3খন গাঁৱৰ গোপিনী গোট খাই পুৱা নাম গাবলৈ নামঘৰলৈ আহিছিল। আৰু আমাৰ বাইদেউ ঘৰো আধাখনা কমলাবাৰীতে, ডাঙৰ বাইদেউ ঘৰ। আৰু সৰু বাইদেউ আৰু মই ডাঙৰ বাইদেউ ঘৰলৈ আহিছিলোঁ। আৰু পুৱা ডাঙৰ বাইদেউ নামঘৰলৈ আহিব, সেইবাবে আমিও আহিলোঁ। আৰু মই ভাবিলোঁ ভিডিঅ' অকণমান কৰি আপোনালোককো দেখুৱাই যাওঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। এয়া গোপিনীসকল আহি এতিয়া নামঘৰত বহিছেহি, আমিও বহিলোঁ। পৰিৱেশটো একেবাৰে ঠাণ্ডা হৈ আছে। মাইকত হৰিনাম বাজি আছে, কিন্তু মাইকৰ হৰিনামখিনি মই দিব নোৱাৰোঁ বাবে মিউট কৰি থৈছোঁ। আৰু এতিয়া আপোনালোকে চাই যাওক ভিডিঅ'টো।
নামঘৰত পোৱা নাম গাই আমি এতিয়া আহি আছোঁ আৰু আপোনালোকক বাইদেউহঁতৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই দিছোঁ। ইমান ভাল লাগিছে ৰাতিপুৱাই, চাওকচোন চাৰিওফালে সেউজীয়া গছ গছনিয়ে ভৰা। ৰাতিলৈ এই নামঘৰত ভাওনা আছিল। ভাওনাখনৰ নাম আছিল দক্ষ যজ্ঞ। আমি ভাওনা চাবলৈ গৈছিলোঁ, কিন্তু মই ৰাতি বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। অকণমান সূত্ৰধাৰৰ ভিডিঅ' কৰি আনিছিলোঁ, তাকো অকণমান আপোনালোকক দেখুৱালোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।